হাই বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল লাকিজ ব্লগছ। মই আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ বন্ধুসকল, যিটো হৈছে অসমৰ প্ৰাকৃতিক দুৰ্যোগ, অসমৰ হোজাই ডিষ্ট্ৰিক্টৰ বানপানী। আৰু আপুনি যদি মোৰ চেনেলৰ নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি দি অল নটিফিকেশ্যন অন কৰি দিব, যাতে মোৰ চেনেলত অহা যিকোনো ভিডিঅ' সকলোতকৈ আগতে আপুনি দেখি পায়। আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক বন্ধুসকল, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে দেখি আছে জুৰিজান ব্ৰিজৰ তলৰ দৃশ্য। বৰ্তমান পানী বাঢ়ি আছে আৰু আগলৈ কিমান দিন বাঢ়ি থাকিব তাৰ কোনো ঠিক নাই। मोबाइल नहीं क्या कर मोबाइल এনেকৈ যদি বাঢ়ি থাকে অসমৰ জনসংখ্যাৰ বহুত কষ্ট হ'ব। বৰ্তমান যিহেতু লকডাউনো চলি আছে, ওপৰত বানপানীও আহি আছে। पानी जाने बहुत कष्ट आदमी हमको केला ना मंदिर में ढल जाते पानी है रे।